নাই সেই বাইকখন চলাইছোঁ আৰু হেঁপাহ আজি 1 বছৰে বাৰ ভিডিঅ' চাই যিখন বাইকে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আহিছে সেই বাইকখন আজি হয় সেই বিশেষ বাইকখন আজি বকতা শিৱসাগৰত উপস্থিত হৈছে গতিকে আমি বিশেষ বাইকখনৰ কথা লগতে গোটেই ভ্ৰমণ কাহিনীটো আপোনাক জনাবলৈ আগবাঢ়িছোঁ গতিকে মেক্সি বাইদেউৰ লগত কিছু কথোপকথন আগবঢ়াম সমগ্ৰ গোটেই পৰিভ্ৰমণৰ গোটেই জাৰ্ণিটোৰ সবিশেষ চমুকৈ কিছু কথা আপোনাক জনাবলৈ আগবাঢ়িছোঁ গতিকে বলক ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ আমাৰতো সাধাৰণতে গাঁৱত ছোৱালীজনী তিনিআলিলৈ গধূলি ওলাবলৈও ভয় লাগে বা নিদিয়ে বা নাযায় আপুনি অকলে গোটেই দেশ নহয় পৃথিৱী ভ্ৰমণ কৰিলে যেনেকৈ বিচাৰিছে মেপখন দেখিছোঁ মেপখনৰ কথা কওকচোন কেনেকৈ ধৰণৰ মেপখন এই গোটেইখন মোৰ আইটিনাৰী হয় মই ইণ্ডিয়াৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিলোঁ এইটো চাইডে এই চাইডে আপুনি দেখাব পাৰে এই চাইডে মই কেনেকৈ নেপাল হৈ গ'লোঁ গোটেইখিনি মিডল ইষ্ট আৰু ইউৰোপ এইখিনি আছে আৰু প্ৰতিটো কাণ্ট্ৰিতে যোৱা হৈছে মাজতে এখন নাই ঠিক তেনেকৈ দুখন আৰু এডো কৰি দিছোঁ হয় এতিয়া টোটেল আপুনি কিমানখন মানে দেশ মানে ভ্ৰমণ কৰা হৈছে 64 কাণ্ট্ৰিজ 64 এখন বাইকতে এইখন নদী এয়া মই এনেকৈ উভতি আহিছোঁ আচ্ছা ইণ্ডিয়ালৈকে এইটো কিমান টাইমৰ মানে কিমান সময় লৈছে এবছৰ ডিচেম্বৰ 23 গৈছিলোঁ ডিচেম্বৰ 24ত আহি গৈছোঁ এইটো মানে অকলে গৈছে চাগে তাইৰ অভিজ্ঞতা থাকে বহুত ডাঙৰ এটা অভিজ্ঞতা বিৰাট ভাল অভিজ্ঞতা বহুত শিকিলোঁ বহুত বিভিন্ন ধৰণৰ মানুহক লগ পালোঁ সংক্ষেপে আপোনাৰ অভিজ্ঞতাটো ক'বলৈ হ'লে কেনেকৈ ক'ব এটা লাইনত বা কেইটামান শব্দ এটা কথা শিকিছোঁ যে মানুহবিলাকে বাহিৰত যি সহায় কৰাৰ কাৰণে আজি এইটো সম্ভৱ হ'ব পাৰিলে আৰু সহায়টোৰ বিনিময়ত তেওঁলোকে একো নোখোজিলে সেইটো এটা ডাঙৰ কথা শিকিলোঁ যে মানুহক যে হেল্প কৰিব লাগে মানুহে একচুৱেলি প্ৰেক্টিকেলি হেল্প কৰি আছে তাৰ বিনিময়ত একো খোজা নাই বা একো বিচৰা নাই সেইটো বহুত ডাঙৰ এটা লেচন শিকিছোঁ আটাইতকৈ ভাল অভিজ্ঞতা কি কেনেকুৱা হৈছে আটাইতকৈ বেয়া অভিজ্ঞতা কি হৈছে বেয়া অভিজ্ঞতা আচলতে নায়েই কাৰণ প্ৰতিটো কাণ্ট্ৰিৰে ভাল হৈছিলে কাৰণ বহুত ডাঙৰ স্ন'ৰ একদম ষ্ট্ৰং ধুমুহা পালোঁ তাতে এইটো এখন বাইক আৰু লাগেজ মোৰ বহুত বেছি স্কিড কৰি গ'ল বহুত বেয়াকৈ পৰিলোঁ তাতে ফচিব লগা হ'ল আৰু ইৰাকত বম ব্লাষ্ট হ'ল সেইখিনি সময় জৰ্ডানত আছিলে বম ব্লাষ্টৰ কাৰণে 13 ডেজ মই ফচি গ'লোঁ মানে মোৰ জৰ্ডানত সেই তেনেকুৱা বিভিন্ন পৰিস্থিতিত আছিলে কিছুমান ঠাইত সোমাব দিয়া নাছিল ভিজা ওলাই যাবলৈ কৈছিলে তেনেকুৱা হৈছে বহুত অভিজ্ঞতা তেনেকুৱা বাইক চলোৱাটো আপোনাৰ সৰুৰ পৰা এটা চখ আছিলে নে হঠাতে হ'ল নে কেনেকৈ আৰম্ভ কৰিলে মটৰচাইকেল যদি আপুনি সোধে একেবাৰে নতুন মই 19ত প্ৰথম বাইক কিনিছোঁ আদাৰৱাইজ মই আগৰ পৰা কাইনেটিক হণ্ডা স্কুটি চলোৱা ছোৱালী একচুৱেলি কিন্তু মটৰচাইকেলখন মই জাষ্ট 2019ত কিনিছিলোঁ কিনাৰ লগে লগে ৱৰ্ল্ডৰ হাইয়েষ্ট মটৰ ৱৰ্ল্ডৰ ডুমলিংলা পাছলৈ গুচি গ'লোঁ সেইটো এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ল কাৰণ দ্বিতীয় লেডি ৱৰ্ল্ডত মই তাতে গৈ পাইছিলোঁ আৰু আমি প্ৰথম নৰ্থ ইষ্টৰ মোৰ হাজবেণ্ড আৰু মই আমি দুজনে ৰাইড কৰোঁ নৰ্থ ইষ্টৰ প্ৰথম ৰাইডাৰ ডুমলিংলা পাছ যোৱা সেইটো ফাৰ্ষ্ট অভিজ্ঞতা নতুন বাইক লৈ কেনে আৰু এইখন ছেকেণ্ড অভিজ্ঞতা মোৰ থাৰ্ড বাইক একচুৱেলি আমাৰতো সাধাৰণতে গাঁৱত ছোৱালীজনী তিনিআলিলৈ গধূলি ওলাবলৈও ভয় লাগে বা নিদিয়ে বা নাযায় কিন্তু আপুনি অকলে গোটেই দেশ নহয় পৃথিৱী ভ্ৰমণ কৰিলে গতিকে এইখিনি বা আপোনাৰ চাগে বহুত ইনস্পায়াৰ হ'বলগীয়া আমি আছে সেইকাৰণে অলপ কথা পাতিলোঁ আপোনাক কথাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলোঁ কাৰণ এওঁলোক কথা পাতিবলৈ এটা দিনটো লাগে বা কেইবা ঘণ্টা সময় লগা কথা খুব সংক্ষেপে অলপ কথা পাতিলোঁ আৰু লগতে বাইকখনৰ কথা অকণমান কওকচোন বাইকখন এইখনৰ বাজাজ কোম্পানীৰ হয় ডমিনাৰ 400cc বাইক হয় আৰু মই চাপৰ যিহেতু মই ওখ বাইক চলাব নোৱাৰোঁ মই অলপ ওখ বাইক বিচাৰিছিলোঁ কিন্তু এইখন ছিটটো মোৰ হিচাপে অলপমান মিলি যায় সেইকাৰণে এখন ল'লোঁ আৰু 68,000 কিলোমিটাৰ চলিলে 5টা টায়াৰ চেঞ্জ হ'ল পাছৰ আৰু 3টা টায়াৰ আগৰ আৰু ছাৰ্ভিচিং অলমষ্ট 13টা ছাৰ্ভিচিং লাগিছে তাৰপিছত সেইখিনি আৰু বাকী এতিয়া ঠিকে আছে আহি লৈ আৰু অকণমান ৰিপেয়াৰ কৰিলোঁ মাজতে ইঞ্জিনটো তেল জাষ্ট 22 কিলোমিটাৰমানহে যায় ফুল টেংকি কৰিলে 1 লিটাৰত তেনেকৈ 13 লিটাৰ্ছ আৰু আপোনাৰ গৈ থাকোঁতে মাজতে তেল শেষ হোৱাৰ অভিজ্ঞতা তাকো খুব বেয়াকৈ আপুনি সেই সমাধানটো কৰে আপুনি আৰ্থিকভাৱে কিমান পইচা বা কেনেকৈ লৈ গৈছিলে বা নে আপুনি নিজৰ সম্পূৰ্ণ মই আচলতে বহুত আশা কৰিছিলোঁ বহুতৰ পৰা স্পনচাৰশ্বিপ পাম বুলি কিন্তু যিহেতু নাপালোঁ কিন্তু মোৰ ডেট ওচৰত আহি আছিলে সেইকাৰণে মোৰ অকণমান খেতিৰ মাটি আছিলে সেইখিনি বন্ধকত থলোঁ কাৰণ মই ছেভিং ইউজ কৰিব নোৱাৰোঁ ভিজা বনাবৰ কাৰণে আপোনাৰ ভাল ছেভিং বেংকৰ একাউণ্টত দেখুৱাব লাগে মাটিৰ বন্ধকত থৈ মই একচুৱেলি ওলাই গ'লোঁ প্ৰথমখিনি ওলাই যাওঁতে শেষ হৈ গ'ল ইণ্ডিয়াতে শেষ হৈ গ'ল কাৰণ মই এখন ফ্লাইটত নিব লগা হ'ল তাৰ বাহিৰে যিখিনি হৈছে মানুহে তোলা পইচাৰ কাৰণে মই গোটেই সম্ভৱ হ'ব পাৰিলে আজি মই গুৱাহাটী ঘূৰি অহাৰ
অকল হ'ল মানুহৰ হেল্প, তাকো অচিনাকি মানুহ, কোনো চিনাকি মোৰ নাছিলে, সকলো অচিনাকি মানুহ, অকল ইণ্ডিয়ান বুলি নকওঁ, প্ৰতিটো কাণ্ট্ৰিৰ, প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে মোক হেল্প কৰিছে, সেইটো কাৰণে সম্ভৱ। মানুহ আচলতে ব্যক্তিগত চিন্তা কৰিলে ভগৱানেও অলপ সহায় ইউনিভাৰ্চ আহি যায় বুলি কয়, আৰু ভগৱান নিজে আহিব নোৱাৰে, মানুহক পঠিয়ায়। আৰু এইটো মোৰ পাৰ্চনেল অভিজ্ঞতা হৈছে, সেইকাৰণে সকলোকে কওঁ, কিবা যদি কৰিব বিচাৰিছে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰিব লাগিব। মা দেউতাৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ লৈ ওলাই গ'লে এইটো গোটেই ইউনিভাৰ্চ আপোনালৈ ওলাই আহিব। অন্তনি মই ডাঙৰ প্ৰশ্ন এটা আহিছে, আপুনি ইমানবিলাক দেশৰ, প্ৰতিবিলাক দেশৰে ভাষাটো বেলেগ বেলেগ, ইংৰাজী হয়তো চাগে বহুত দেশত নচলে, বা আমাৰ গাঁৱতো নচলে, যে বেলেগ দেশত গাঁৱৰ ইংৰাজীটো নচলে, সেই সময়ত কেনেকৈ আপুনি বস্তু হেণ্ডলিং কৰিছে? ইংৰাজী নকয়, ইংৰাজী প্ৰায়ে নাজানে। চ' এই আমাৰ চাইন লেংগুৱেজতে হ'ল, কাৰণ মই কিমান শিকিম, মই শিকিবলৈ নোৱাৰোঁ 64 কাণ্ট্ৰিজ, আৰু মই ইমান শিকাত ভাল নহয়, সেইটো কাৰণে অকল মানে মানুহৰ বডি লেংগুৱেজতে গম পায়, একশ্যন চাইন লেংগুৱেজতে মানুহৰ লগত কথা পাতিছোঁ, অচিনাকি 2 দিন 3 দিনকৈ ঘৰৰ মানুহত আছোঁ, আমি দিনটো কটাইছোঁ, কিন্তু এটা ৱৰ্ড আমি কথা পতা নাই, কাৰণ একো কথা পাতিবই নাজানো। এইটো মানে ডাঙৰ এটা মেছেজ যে একচুৱেলি মানুহৰ ভাষা আদান প্ৰদানৰ কাৰণে শব্দৰ প্ৰয়োজন নাই। মই এটা কথা মানে কওঁ, লিখি থৈছোঁ মানে মনত, কথাটো এনেকুৱা যে মনৰ কথাবিলাক, মনৰ ভাৱবিলাক প্ৰকাশ কৰিবৰ কাৰণে সকলো সময়তে শব্দৰ প্ৰয়োজন নহয়। নহয়, আমি এতিয়া কমিউনিকেশ্যন বুলি যিটো কওঁ, সেইটো আচলতে খুব ইংলিছ জনাটো বা অসমীয়া জনাটো কমিউনিকেশ্যন নকয়। তেনেকৈ আমি ইজনক বুজাব পাৰোঁ ভাষা কৈ বা হেৰি কৰি অন্তৰ্হেতি, সেইটোহে আচল কমিউনিকেশ্যন। কিন্তু আমাৰ সাধাৰণ মানুহবিলাক এটা ধাৰণা যে আমি ইংৰাজী জানিলে বহুত হাই কোৱালিফাইড বা আমি বহুত ভাল একেবাৰে কমিউনিকেশ্যন। নহয়, এইটো মিছা কথা। বাহিৰত ফৰেইন কাণ্ট্ৰিটো আমি ভাবোঁ সিহঁতিতো ইংলিছ জানিবই, তেওঁলোকে প্ৰাউডলি কয় আমি ইংলিছটো নাজানো, আমি কিয় জানিব লাগে, সেনেকৈ কয় তেওঁলোকে। এতিয়া মই মানে ৰিচেণ্ট আমাৰ এটা অভিজ্ঞতা আছে, বকতালৈ থাইলেণ্ডৰ, ম্যানমাৰ বহুত দেশত টাই জনগোষ্ঠীৰ 25জন এটা দল আহিছিলে, তাৰে মুখ্য লিডাৰকেইজনক বাদ দি বাকী সৰহসংখ্যক ইংৰাজী নাজানে, নিজৰ ভাষাত স্পষ্টকৈ জানে, তাইৰ কথা জানে। গতিকে আমি এনেকুৱা ধৰণৰ আমাৰ ধাৰণাবিলাক লাহে লাহে সলনি কৰিব লগে সময় আহি পৰিছে, কাৰণ ইংৰাজী নহয়, আমি চব মানে ধৰি লওক ভাষা শিকিব লাগে, বা নাই ভাষাৰ ইংৰাজী বাদ দিও আমাৰ নিজৰ ভাষাটো ডেভেলপ কৰি শিকিব লাগে। নহয়, মই ইয়াতে এটা কথা ক'ব বিচাৰিম, এতিয়া যেনেকৈ অসমীয়াখিনি এক্সাম্পল দিছোঁ, কাৰণ মই নিজে অসমীয়া হয়, যিখিনি মোৰ ফ্ৰেণ্ডছ কিছুমান আছে, তেওঁলোকে ল'ৰা ছোৱালী এতিয়া কয় আমাৰ ছোৱালী অসমীয়া ক'ব নাজানে, ইংলিছ আৰু হিন্দী শিকোঁতে অসমীয়াখিনি পাহৰি গৈছে। কিন্তু মই ফৰেনত দেখিছোঁ তেওঁলোকে এতিয়াও অসমীয়াত প্ৰাৰ্থনা গায়, তেওঁলোকে য'ত বেলেগ ভাষা স্কুলত যাব লগা হৈছে, ইংলিছটো বেলেগকৈ শিকিব লাগে। কাৰণ যেনেকৈ আপুনি জাৰ্মানীত যদি ল'ৰা ছোৱালী দিয়ে, জাৰ্মানী আপুনি শিকিবই লাগিব, ফাৰ্ষ্ট লেংগুৱেজ জাৰ্মানী হ'ব লাগিব, তাৰপিছত কমিউনিকেশ্যনৰ কাৰণে ইংলিছ আকৌ শিকিব লাগিব। আপোনাৰ পেৰেণ্টৰ লেংগুৱেজ কেতিয়া শিকিব, কিন্তু তেওঁলোকে শিকিছে। চ' সেইটো আপোনাৰ পেৰেণ্টিঙৰ ওপৰত ডিপেণ্ড কৰে, তেওঁলোকে অসমীয়াত প্ৰাৰ্থনা গায়, তেওঁলোকে অসমীয়া সাংস্কৃতিক কিবা বিহু পাতিলে বা কিবা পাতিলে তেওঁলোকৰ ঘৰত নাম হৈছে। ডুবাইত মই দাদা এজনক লগ পালোঁ, তেওঁৰ নামঘৰ স্থাপনা কৰিছে ডুবাইৰ নিচিনা জেগাত। চ' আপোনালোকৰ বা আমাৰ ওপৰতে আছে কথাটো, আমি কেনেকৈ এইটো জীয়াই ৰাখিব পাৰোঁ। একেবাৰে শেষত আপোনাৰ একেবাৰে ঘৰুৱা ঠিকনাটো অকণমান দি দিয়ক, আৰু লগতে ধৰি লওক লাষ্ট বকতাৰ ভিজিট কেইবাৰ হৈছে বা আজি দিনটোৰ অভিজ্ঞতা অকণমান কৈ দিলে হ'ব। মই গুৱাহাটী পাঞ্জাবাৰীৰ ছোৱালী হয়, মানে বোৱাৰী, খাৰঘুলিৰ ছোৱালী, আৰু প্ৰথম আহিছোঁ বকতাত, মই ভাল লাগিছে খুবেই। আৰু মেইন হৈছে হস্পিটেলিটি, মানুহৰ যিখিনি মৰম আদৰ সাদৰ যিখিনি হৈছে, মানে সৰুৰ পৰাই শুনি আহিছোঁ, আপাৰ আছামত গ'লে এইটো পাবই, মানে আহা খোৱা থাকি যোৱা এইটো বস্তু পাবাই, আৰু সেইটো মই প্ৰেক্টিকেলি পাইছোঁ। লোৱাৰ আছাম যাবলৈ আছে, কি হয় চাম। এই বকতাৰ এই এড্ৰেছটো আপুনি কেনেকৈ পালে, আগত শুনি আছে নে আহিবলৈ ইচ্ছা থকা? মই বাখৰ বেঙেনাৰ কথা বহুত আগতে শুনিছোঁ, তেতিয়া আহিবলৈ মই চান্স পোৱা নাছিলোঁ, কিন্তু ইয়াতে মই দাদা এজনৰ ঘৰত আছিলোঁ, তেতিয়া আমাৰ ৰাইডিং কমিউনিটি হেল্প কৰে অলৱেজ, সদায় ৰাইডিং কমিউনিটি গোটেই আহিলে লৈ আনিলে, ফুৰাই মেলি আজি ইয়ালৈ আহি পাইছোঁ। আমাৰ বকতাৰ শিৱসাগৰ চৰাইদেউ জিলাৰ অতিথি ৰাখিলোঁ, ধৰি লওক এবাৰ পকজা চিনাকি চাগে আপুনি আজি হৈছে? আজি ফাৰ্ষ্ট টাইম। আৰু ইমান টেলেণ্ট সোমাই আছে, মই এইটো বিচাৰিম এই টেলেণ্টটো সকলোৱে জানিব লাগে, অকল অসম বা অকল ইণ্ডিয়াত নহয়, বিদেশতো যাব লাগে। মই তেওঁক কৈছোঁ, কাৰণ যোনটো প্ৰডাক্ট তেওঁ বনাইছে টোটেলি নেচাৰৰ ওপৰত বনাইছে, কোনো আৰ্টিফিচিয়েল বস্তু নাই, আৰু এইটো জীয়াই ৰাখিবলৈ আই থিংক এইটো দেখিয়ে মোৰ কেনেকুৱামান ধুনীয়া লাগিছে। তো সকলোৱে এইটো স্প্ৰেড হ'ব লাগে মুঠতে। কিন্তু আমি বৰ্তমান বকতাৰ গৌৰৱ বুলি কওঁ, কিন্তু আচলতে বকতাৰ গৌৰৱ নহয়, গোটেই ৰাজ্যখনৰ বা দেশখনৰ গৌৰৱে এতিয়া কাম হয়, কিন্তু হ'লেও আমি বকতাৰ গৌৰৱ বুলি বৰ্তমান আমি চিনাকি দিওঁ, কৈ ভাল লাগে। একেবাৰে শেষত আপোনাৰ ধৰি লওক কথাখিনি এওঁ মুখতে অকণমান জানিব বিচাৰিছে, আপোনাৰ যি ৰিচেণ্ট এটা বঁটা পাইছে এই কথাখিনি বা নামটো অকণমান আপোনাৰ মুখে নহয় এখেতৰ মুখে ক'বলৈ। নাই, মই বিশেষ সঁচা কথা বৰ বিশেষ শুনা নাছিলোঁ, তথাপিও দুদিনমান আগতে শুনিলোঁ, আৰু এনেকৈ ৰিল চাই থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই এই গৌৰৱ বঁটা দিওঁতে কোৱাখিনি কথা, অসম গৌৰৱ বঁটা দিয়াটো মই সেই অকণমানহে শুনিলোঁ। আৰু তাৰপিছত কালিহে মই ডেভিড দাৰ বিষয়ে অলপ ফোন কৰোঁতে অলপ ভালকৈ চালোঁ,
আমাৰ মানুহকে ফ'ল' কৰে বুলি মোক পোৱালিহে কৈছে মই চাওঁ মই চাই থাকোঁ। গতিকে আমি সামৰিব দিছোঁ কথা বতৰাখিনি একেবাৰে শেষত আপোনাৰ যিটো আপোনাৰ ভিডিঅ'বিলাক চাগে ইউটিউবত পাম গতিকে স্পেলিং সহ ৰাইডাৰ্ছ MB আপোনাৰ আৰু সম্পূৰ্ণ নামটো অকণমান কৈ দিয়ক তেতিয়া ভাল পাব ৰাইডাৰ্ছ MB M মানে মীনাক্ষী B মানে বেদান্ত মোৰ হাজবেণ্ড চ' ইটছ ৰাইডাৰ্ছ MB আমাৰ চেনেল হয় এইটো আৰু ইনষ্টাগ্ৰামত ৰাইডাৰ ট্ৰেইনাৰ মীনাক্ষী মই যিহেতু ফিটনেছ ট্ৰেইনাৰ হয় আৰু মই ৰাইডাৰ হয় চ' ইটছ ৰাইডাৰ ট্ৰেইনাৰ মীনাক্ষী আৰু ফেচবুকত মীনাক্ষী দাস ঠিক আছে গতিকে গোটেইখিনি আমাৰ লগত সময় অকণমান একেবাৰে মোৱামুই টাইমত সময় দিলে ধন্যবাদ জনাইছোঁ আৰু আগলৈ লগ পাম আৰু আমাৰ বকতাৰ বা গোটেই অঞ্চলৰ সাহস হওক বা অলপ ইনস্পায়াৰ হওক কথাখিনি সেইকাৰণে আপোনালোকৰ কথা বতৰাখিনি আগবঢ়ালোঁ ধন্যবাদ